গোটেই হাহাকাৰ লাগি আছে। বলি ইন্দ্ৰে নিজৰ ভাৰসাম্য হেৰাই পেলাইছে আৰু যিমানবিলাক চন্দিকে ধৰি দশভূজা সকলোবিলাকে চিঞৰ বাখৰ কৰিবলৈ যত্ন কৰিছে। এক অমৃত পাবৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে, কিন্তু অমৃত কোন পক্ষপাতিয়ে খাব সেই কথাটো কোনো লক্ষ্য কৰিব পৰা নাই, এতিয়ালৈকে ভাবিব পৰা নাই। অসুৰবিলাকে ভাবিছে যে আমি অমৃত খাম, দেৱতাবিলাকে ভাবিছে যে আমিহে অমৃত খাম। অমৃত কোনে খাব এতিয়া? মানুহ জীয়াই থাকিলে বহুত অমৃত খাব পাৰিব। মানুহ যদি অকালতে ধ্বংস হৈ যায়, অমৃত সেইদিনাই শেষ হৈ যাব। অমৃত আৰু খাব নোৱাৰে। এইকাৰণে এতিয়া লাহে লাহে পৰ্বতবিলাক এই অমৃত বন্ধনৰ কাৰণে স্থানান্তৰিত হ'বলৈ বাধ্য হৈ গৈছে। পৰ্বত পাহাৰবিলাক আঁতৰি আঁতৰি গৈছে। ইমান দুৰ্ঘূৰ দৈত্য আৰু দানৱৰ মাজত, দেৱতা আৰু অসুৰৰ মাজত যি ভয়ংকৰ অমৃত বন্ধন, তাক লৈ আজি সকলোবিলাক হাহাকাৰ হৈ পৰিছে। আৰু লগতে 60 লক্ষ অসুৰৰ হাত ভৰি ভাঙি চূৰ্ণাকৃত হৈ পৰিছে। কিমান ভয়ংকৰ অমৃত মন্থন কৰিছে দেখিছে। 60 লাখ কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ কঁকাল ভাঙিছে, কাৰোবাৰ নাক ভাঙিছে, কাৰোবাৰ কাণ ভাঙিছে। বিভিন্ন ধৰণে 60 লাখ অসুৰৰ ক্ষয় ক্ষতি হৈছে। আমাৰ ক্ষয় ক্ষতি নহ'ব জানো? কি ক্ষয় ক্ষতি হ'ব পাৰি? পৃথিৱীখনৰ যদি পৰিকল্পনা কৰা যায় তেতিয়াহ'লে এদিন ধ্বংসস্তূপ যেতিয়া হ'ব, বহুত ক্ষয় ক্ষতি হ'ব, লাখ লাখ কোটি কোটি ক্ষয় ক্ষতি হ'ব। সৃষ্টিৰ
এয়া হ'ল নিয়ম। এইকাৰণে কৈছে এতিয়া এনেকুৱা এটা ভয়ংকৰ অগ্নিমন্থন কৰিবলৈ যাতে মন্দগিৰি পৰ্বত উভৰি উভৰি পৰিছে। তাৰ কাৰণটো কি আপোনালোকে ভালকে লক্ষ্য কৰিব। সৰু শেষত মই আপোনালোকক কৈছো, আমাৰ দেশ জগতখন হ'ল মন্দগিৰি পৰ্বত আৰু আমাৰ বাপুকীক লৈ অগ্নিমন্থন কৰিবলৈ যাওঁতে ইন্দ্ৰিয়বিলাকৰ এটা চৰিত্ৰ, এই চৰিত্ৰটোক যদি আমি এপ্লাই কৰো, এই মন্দগিৰি পৰ্বতটো আপোনে আপোনে ভাঙি ছিঙি চুৰমাৰ হৈ যাব। তাৎপৰ্যটো ক'ত আছে চাওক। আৰু যদি অগ্নিত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ এই দেশ জগতখন বৰ সুন্দৰ হৈ থাকিব। সেইকাৰণে কৈছে সংসাৰৰ বৃক্ষডাল ওপৰলৈ ঘূৰি তললৈ ডালপত্ৰ আছে ফল ধৰি। এইডাল সংসাৰ বৃক্ষ, এই বৃক্ষডালৰ অভিলাষে হ'ল বাসুকী বিষয়। বিষয়ৰ লগত সম্বন্ধ কৰিলে নিশ্চয় আমাৰ ইন্দ্ৰিয়বিলাক লাহে লাহে ধ্বংস হৈ যাব। এইকাৰণে মই কেতিয়াবা কওঁ, ইন্দ্ৰিয়বিলাকক জয় কৰিব লগা হ'লে আমি কেনেকৈ জয় কৰিম? মাথাটোৱে হৰি সেৱা কৰিছেনে বাৰু? চকু হাত সৈমক জ্ঞান হৈছেনে বাৰু? মুখখন সংযমী হৈছেনে? কাণখন শ্ৰৱণ হৈছেনে? নাভি সংযমী হৈছেনে? য'ত ব্ৰহ্মগতি জীৱস্থিতি হয়, বিজ্ঞানসন্মত চিন্তা কৰিছেনে? ইয়াত হাতখনে ঈশ্বৰক সেৱা কৰিছেনে? ভৰিখনে ক্ষেত্ৰ দৰ্শন কৰিছেনে? এই মন্দগিৰি পৰ্বতটোৰ কথা কৈ আছো। তাৰপিছত গৃহদাৰ আৰু লিংগদাৰ। শূদ্ৰ যদি আহাৰ খায় কেতিয়াও অপবিত্ৰ পায়খানা নহয়। যি পায়খানাৰ কাৰণে বায়ু প্ৰদূষিত হৈছে, শুদ্ধ আহাৰত প্ৰদূষিত বায়ু কেতিয়াও উৎপন্ন হ'ব নোৱাৰে। এই দেহটো বিজ্ঞানসন্মতভাৱে কিমান চিন্তা চৰ্চা কৰিব লাগিব আমি। এইকাৰণে নিশ্চিতভাৱে অসুৰ ধ্বংস হৈ যাব আৰু দৈবিক গুণবিলাক প্ৰতিষ্ঠা হ'ব। এয়াই হ'ল মন্দগিৰি পৰ্বত, বাসুকীক লৈ অমৃত মন্থন। দেৱতাবিলাকে নেজত ধৰিছে আৰু অসুৰবিলাকে বাসুকীৰ মুখত ধৰিছে। কি হ'ব পাৰে? নিশ্চয় বিধান কৰি সমস্ত অসুৰবিলাক ধ্বংস হ'ব আৰু যিয়েই নেজ ভাৱলৈ লাগিছে সি সদায় জিন্দা হৈ থাকিব। এয়া পৰিকল্পনা ভগৱান
ভগৱন্ত প্ৰভুই কৰিলে আমাৰ পৰিকল্পনা ভগৱন্ত প্ৰভুই কৰি আছে নাই জানো লোকসকল আমি কেনেকৈ জীয়াই থাকিব লাগিব জীয়াই থাকিবলৈ যাওঁতে কি খাব লাগিব জীয়াই থাকিবলৈ যাওঁতে কি কৰিব লাগিব জীয়াই থাকিবলৈ যাওঁতে কেনেধৰণৰ পৰিচৰ্যা হ'ব লাগিব এই ব্যৱস্থাখিনি যদি আমাৰ নহয় আমি নিশ্চয় ধ্বংস হৈ যাম নহয় জানো গুৰুসকল দুদিনৰ কালৰে মিছাতে সজালো আখুৰৰে দেহাতি ভাই পৰিব পানী হেৰাইব মানি বিচাৰি পাব পাবনে বাৰু এই মন্দগিৰি অগ্নি পাহাৰটো পাবনে কেতিয়াবা কেতিয়াও নেপায় ইউনিভাৰ্চিটি এইকাৰণে আমি এবাৰ এটা সুন্দৰ মন্দগিৰি পৰ্বত কেনেকৈ চিন্তা কৰিব লাগিব কেনেকৈ জীয়াই ৰাখিব লাগিব তাৰ ব্যৱস্থাটো যদি আমি নলওঁ তেতিয়াহ'লে অসুৰৰ দৰে আমি ধ্বংস হ'ব লাগিব কিন্তু আপোনাৰ খবৰ বা আমাৰ পুত্ৰসকলে এদিন সুধিছেনে অ দেউতা তোৰ দেখোন ৰাজহাড়ডাল বেগা হৈ গ'ল সোধেনে বাৰু
নুশুনে কি প্ৰয়োজনটো আছিল ৰাজধাৰাডাল টেকা কৰিবলৈ এয়া হ'ল আমাৰ অনুশোচনা কিয় মই এতিয়া শিকিছো মোৰ যেতিয়া লাহে লাহে বয়স ভাতি দিছে জীয়াই বোৱাৰী ল'ৰা ছোৱালীৰ পৰা কঠোৰ যন্ত্ৰণা পাবলৈ বাধ্য হৈ গৈছো মোৰ আনন্দ নাই যি দিনাই এটা সন্তান জন্ম দিলো আনন্দ যি দিনাই এজনী ছোৱালী জন্ম দিলো আনন্দ যি দিনাই ল'ৰাই বোৱাৰী আনিলে আনন্দ কিন্তু এতিয়া লাহে লাহে মোৰ হৃদয়ৰ পৰা চকু পানী ওলাইছে আনন্দ আছেনে বাৰু নাই এইকাৰণে দেৱতা অসুৰৰ মাজত আলোচনা হৈছে যে সমস্তবিলাক ভগৱন্ত প্ৰভুই কৰাইছে তেওঁৰ কাৰণেই আজি সমস্তবিলাকে আমি দুখ বেদনা ভোগ কৰিব লগা হৈ গৈছে আৰু ইমানবিলাকে দুৰ্গতি দিছা প্ৰভু আমাৰ মাৰি নিদিয়া কিয় কিমান ক্ষতি কৰিছে চাওক অৰ্পিত খাবলৈ যাওঁতে ইমান যন্ত্ৰণা পালো অৰ্পিতে ৰক্ষা নকৰিলে তাৰ বিনিময়ত দুখ বেদনা পালো আৰু সেই দুখ যন্ত্ৰণাবিলাকত মই কিমান দিন জীয়াই থাকিম মোৰ আৰু থাকিবলৈ ইচ্ছা নাই মই কেতিয়ালৈ এখন সংসাৰ পাৰ হৈ যাম মই এনে এখন সুন্দৰ ৰাজ্যলৈ যাম য'ত নেকি মোৰ মায়া নাই য'ত ল'ৰা ছোৱালী চিন্তা কৰিব নালাগে য'ত মোৰ ভাগ্য নাই কিন্তু তুমি কি কৰিলা সংসাৰত বন্ধন কৰিলা মায়াত আবদ্ধ থাকিলো তাৰ বিনিময়ত আমি বহুত দুখ পাইছো এই কথাখিনি সকলোৰে উপলব্ধি কৰা নিতান্ত প্ৰয়োজন সকলোৱে দুখ পাব লাখ লাখ কোটি কোটি টকা থাকিলেও দুখ পাব টকাই কাকো ৰক্ষা নকৰে 10টা সন্তানে যদি বাপিকি হৈছে এটা সন্তানেও বাপিকিক ৰক্ষা নকৰে কৰিবনে বাৰু নকৰে অতি মৰমৰ ভাৰ্যাগৰাকী জ্বলন্ত প্ৰমাণ আছে ভাৰ্যায়ো ত্যাগ কৰি গুচি যাবগৈ আৰু মৰিও যাবগৈ লাগিব কাকো কোনো ৰক্ষা নকৰে অপ্ৰভু তুমি সমস্তবিলাক দুখ দিলা এই দুখৰ পৰা আমাক পৰিত্ৰাণ দিয়া বুলি সমস্ত দেৱাসুৰবিলাকে স্বীকাৰ কৰিছে